হেঁপাহৰ ভোগালী বিহু নেপাতি কেনেকৈ থাকোঁ এতিয়া যে আঠুকাৰি লৈ এনেকৈ কাটি আছোঁ কি জানানে এইটোকে কয় চুঙা এই চুঙা এনেকৈ বাঁহৰ তলৰ পৰা যায় বাঁহ গছ কাটি আনি এনেকৈ হেঁচি দি চুঙা কাটি এইটোৰ ভিতৰত চাউল সোমাই দিম না চাউল আৰু পানী হয় নহয় হয় ঐ পথলীয়াকৈ ধৰিছা দেখোন তুমি এনেকৈ ধৰ ঠিকে আছে এই বিস্কুট তুমি কিবা বেঙেনা দিয়া ঐ বিস্কুটক মাতে বাহ ইয়াতে ভিতৰৰ গাঁঠিটো খুলিব না এই ভিতৰৰ গাঁঠিটো খুলিব লাগিব তেতিয়াহে চাউলটো মানুহ ভালকৈ বুজাই দিব লাগিব মই আগে বস্তুটো দেখাই লওঁ এই খন্তিখন দেখিছে নহয় আপোনালোকৰ ৰাইজ চাই ল'ব তাৰমানে চুঙা পিঠা পোৰাৰ আগত বাঁহডাল কাটি আনিলে হেঁচি দি কাটিলে মুখখন সমান কৰিলে এই মুখখন সমান হ'ল এইবিলাক আশী উশাহ মাৰি ল'লি ইয়াতে এতিয়া দুটা পাইপ আছে মানে দুটা চুঙা আছে এইটো 1 ফুটৰ চুঙা এইটো 1 ফুটৰ চুঙা এই চুঙাটোৰ মাজত গাঁঠি এটা আছে গাঁঠিটোত এই বস্তুটো মানে জইন এই গাঁঠিটো মানে টাইট এই গাঁঠিটোত চাউলটো সোমাই যাব লাগিব এই চুঙাটোলৈ চাউলটো সোমাব লাগিলে এনেকুৱা লোহাৰে মানে বস্তু এটা তৈয়াৰ কৰি বা লোহাৰ বনাই ল'ব পাৰি তেনেকৈ আনি এই গাঁঠিটো ফুটাই দিব লাগিব এই এনেকৈ হাতুৰি বটলি লৈ এই ইয়াতে ফুটাই দিব লাগিব ভিতৰটো ফুটাই দিয়াৰ পিছতহে চাউলটো ভিতৰলৈ গুচি যাব তেতিয়া চাউলে পানীয়ে সমান হৈ যাব হোৱাৰ পিছত খপা দিব মই দেখুৱাই আছোঁ আপোনালোকে চাব গোটেইখিনি এ টু জেড কেনেকৈ চুঙা পিঠা তৈয়াৰ হৈ যায় ফটো ল আন্ধাৰ হয় এতিয়া কি দিছা কৈছোন বৌ ইয়াতে নহয় পানী জোখটো কৌ ৰাইজক পানী দেখাই দি চুঙাটোৰ কিমানক লাগি পানী দিব লাগে না সেইটোৱেতো এতিয়া জোখটো কওঁতেহে মানুহে বনাব পাৰিব আমি কেনেকে বনাই নকয় কি কেনেকে চুঙাটো ধুলো চুঙা তাৰপিছতে কটা বাঁহৰ চুঙা এনেকে থলো এনেকে থুই এতিয়া পানী দিম পানীটো মানে এই পাতটো যে এই পাতটোৰ তলৰ ইমান মানলৈকে পানীটো ভৰাম এনেকৈ পানী ভৰাই দিলে এই বৌয়ে দেখা পাইছা নহয় পানীখিনি দিয়াৰ পিছত এতিয়া জোখটো চাই আছে গাঁঠিটোৰ তললৈ পানী দিব লাগিব পানীটো দিলো ধুই পখালি লৈ চব ক্লিয়াৰ কৰি তাৰ পিছত যাই এইটা চাউল দিব চাবি দেই চামুচ এখন লৈ ল'ব লাগিব আকৌ হাতত বাঁহৰ লাঠি দিও সোমাই দিব পাৰিব বাঁহৰ লাঠি দি নে ঝাৰু দি দিব পাৰি নেকি মানে সেই নাৰিকলৰ পাতৰ আগৰ দিনৰ মানুহে কি দিছিল হেৰা ফুলিয়া বুলি কয় ফুলিয়াই দি জাকানি নিচিনা এই বাঁহৰ ফুলিয়া আমি আৰু এনেকে জোখ চাওঁ আঙুলিৰে এতিয়া আমি এই খেৰৰ প্ৰথমতে চাউলখিনি হোৱাৰ পিছত মুখত অকণমান কলপাত দিওঁ কলপাত দিলে লেতেৰাখিনি নপৰে যদি এইটো আমাৰ যেতিয়া খেৰৰ সোপা দিওঁ খেৰৰ সোপাটো দিয়াৰ পিছত যেতিয়া পুৰি ছাই হ'ব ছাইখিনি কলপাতখনৰ ওপৰত ৰৈ যাব হে তেতিয়া পিঠাটো লেতেৰা নহয় আৰু খপাটো টাইট কৰিব লাগিব না টাইট কৰি দিব লাগিব পুৰা পুৰা
মই পানীটো ওপৰলৈ আহিল সেনেকে দি থাকোতে এই পানী মুখ পালা আহি এটা আঙুলি ভৰাই দিব লাগিব চাম এনেকে আঙুলিৰে তেতিয়া চাউলটো লগ পাম তেতিয়া ইমান দাম জখত প্ৰেছাৰ কুকাৰৰ জখৰে জখৰ প্ৰেছাৰ কুকাৰৰ জখৰে জখ হাতত এতিয়া আকৌ চাম এইয়া এই লগ পাইছো এয়া চুঙা পিঠা এৰিলো আৰু এই দেখা পালা নহয় এই বছ এই বসা একদম বাহৰ চুঙা কাটি এইগিলা কাটি কোটাই চুঙাগিলা এইগিলা কাটি এই কল চচনি আনছে ৰাতি আন্ধাৰ হৈছে বাৰু এইবিলাক কল চচনা এই বাহ চাহ জেওৰা তেওৰা গোটাই আছে ৰেডি আপোনালোকে চাব চুঙা পিঠা বনাব লাগিলে কেনেকুৱা প্ৰস্তুতি এইটো প্ৰস্তুতিটো আমি দেখাই দিলো চাব জুই ধৰাটো দেখুৱাই আছো আপোনালোকে সেইটো চাব এইয়া আমি এতিয়া এই চুঙাত জুই দিলো যোৱাবাৰ আমি কলগছত দিছিলো এইবাৰ আমি লোহাৰ পাইপ দিছো অলপমান মানে উন্নতি কৰিছো আৰু নাই কি দাদা যোৱাবাৰ আমি অলপমান ডেভেলপ কৰিছো আৰু বুদ্ধিটো হতুৱাইছো আৰু তাৰমানে কলগছ দিলে পানী ওলাই আৰু এই ৰ'দডাল দিলে সোনকালে গৰম হ'ব আৰু এইফালে এইয়া জুই আমাৰ পুৰা স্পীডত জুই আৰম্ভ হৈ গৈছে এইফালে চুঙা লাইন কৰি দিছো দেখিছে নহয় এয়া হৈছে মাঘৰ বিহুৰ উৰুকাৰ নিশা ভোগালীৰ বিহুৰ আয়োজন তাৰ পিছত এইফালে গোটেই দেখি দিছো এইফালে পিছফালে খানা যোগাৰ আৰম্ভ হৈ আছে ৰেডি চব তাৰ পিছত দেখুৱাই আছো চুঙাৰ পৰিস্থিতি কি কৰিব লাগিব চুঙা ঘূৰাই থাকিব লাগিব এতিয়া জুইটো ধুনীয়া জুই লাগিছে গেছৰ জুই আন লগা হৈছে একদম পাৰফেক্ট হৈছে একদম সুন্দৰ পৰিৱেশ এতিয়া এই চুঙাকেইটা উল্টাই পুল্টাই দিয়াৰ পিছত চুঙা পিঠা হৈ যাব কাটি খাওয়াটো বাৰু কালি দেখুৱাম আজি এইখিনিতে আপোনালোকৰ আগত পঠাই দিছো চাই ল'ব দেই কেনে হৈছে ক'ব জনাব চুঙা কেনেকে বনাই চুঙাৰটো আওভাওটো অকণমান দিলো আৰু আপোনালোকৰ আগত চুঙা ৰেডি হ'ল নেকি দাদা ৰেডি হ'ল এয়া গোটেইকেইটা আটাইকেইটা গোটেইকেইটা হ'ল এতিয়া আমি এইয়া ৰেডি এয়া হৈছে কটা বাঁহৰ চুঙা ৰেডি হৈ গ'ল ভলুকা বাঁহৰ চব বাঁহৰে পুৰিব পাৰে নে চুঙা চবৰে পাৰিম হয় নেকি আটাইতকৈ বেছি ভাল লাগে কটা বাঁহৰ চুঙা ৰেডি এয়া চুঙা হা এয়া খাই আছো আমি চবে দেখিছে নহয় চুঙা পিঠা কিহেদি খাম আমি গম পাইছে না আপোনালোকে ৰাইজ চুঙা পিঠা খাম এইটো দৈ আছে টেমাটোত দৈ এইটো টেমাটো হৰলিক্সৰ টেমাটোতো দৈ আছে আৰু এইটো গুড় দেখিছে নহয় আৰু এইটো ক্ৰীম আমুল ক্ৰীম আৰু এটা সৰু ক্ৰীমো আছে এইটো পকেটত ভৰাই লৈ ফুৰিব পাৰা মিনি ক্ৰীম আৰু এইটো দৈ এইটো এটা দৈ কল এইটো কালিৰ কাৰণে এইটো আজি উৰুকাৰ নিশাটো এইটো খাই আছে দাদাই এই দেখিছে নাই এইয়া এই চুঙা পিঠা এইয়া ইয়াতে বঢ়িয়া লাগছে ক্ৰীম দৈ চুঙা চুৰা চব মিলি জুলি এয়া হৈছে গাঁৱৰ পৰিৱেশ তাকে কয় গাঁৱত যে শান্তি আছে হুল্লি নাই জাম জট নাই হাই হুল্লি নাই এই ধুনীয়া এয়া দেখিছে নাই বাতিত এই ক্ৰীম চুঙা আৰু চুঙাটোৰ ফেচিলিটি দেখিছে নাই এই পেপাৰটো লাগি ধৰিছে দেখিছে নাই চাওক আপোনালোকে এয়া এই বাঁহৰ যে কটা বাঁহৰ পেপাৰটো লাগি ধৰিছে মানে ক্ৰীম ৰোলৰ টাইপৰ আৰু এই কিবা কিবি যে বনোৱা হ'ল পেপাৰ এখন যে টিচু পেপাৰ এখন মেৰাই দিয়ে আমাৰ টিচু পেপাৰ মেৰাই দিব নালাগে অৰিজিনেল এইটো অৰিজিনেল বাঁহৰ টিচু এইটো খাই দিব পাৰি ধুনীয়া